নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ডিজিটেল লাৰ্ণিং আসাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 10টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ। প্ৰতিটো প্ৰশ্নৰ বাবে 10 ছেকেণ্ডকৈ সময় দিয়া হৈছে। আপোনালোকে এবাৰ চেষ্টা কৰি চাওকচোন আৰু যদি আপোনালোকে প্ৰশ্নোত্তৰসমূহ কৰিব পাৰে আমাক কমেণ্ট কৰি জনাব। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা IAS কোন? আপোনালোকে জানেনে বাৰু? আপোনালোকৰ বাবে 10 ছেকেণ্ড সময় দিয়া আছে, আপোনালোকে চেষ্টা কৰি চাওকচোন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পাৰুল দাস। আপোনালোকে দৰকাৰ হ'লে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। দ্বিতীয় প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা ACS কোন? যদি আপোনালোকে জানে উত্তৰটো তেন্তে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সুচিব্ৰতা ৰায়চৌধুৰী। আহকচোন আমি পাছৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হ'ল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? আপোনালোকে হয়তো নিশ্চয় জানে, যদি জানে আমাক কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আহকচোন আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। প্ৰথম অসমীয়া চাহ খেতিয়ক কোন? আপোনালোকে হয়তো জানে আৰু তেখেত হ'ল মণিৰাম দেৱান। আপোনালোকে যদি জানিছিলে আমাক কমেণ্ট কৰি জনাব। আহকচোন আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। প্ৰথম অসমীয়া গদ্য লেখক কোন? আপোনালোকৰ যদি সময়ৰ প্ৰয়োজন হয় আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভট্টদেৱ, যাৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 6 নম্বৰ প্ৰশ্নটো হ'ল আকাশবাণী গুৱাহাটী কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? আপোনালোকে জানেনে বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1948 চনত, আমাৰ দেশ স্বাধীন হোৱা ঠিক 1 বছৰৰ পাছত। 7 নম্বৰ প্ৰশ্নটো হ'ল অসমত প্ৰথম লোক আদালত ক'ত বহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হাজোত। এতিয়া আহোঁ 8 নম্বৰ প্ৰশ্নটোলৈ। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি এগৰাকী ভাৰতীয় মহিলা। তেওঁৰ নামটো কি? তেখেতৰ নামটো হ'ল বিজয় লক্ষ্মী পণ্ডিত। আপোনালোকে জানিছিলেনে বাৰু? আমাক কমেণ্ট কৰি জনাব। শংকৰক শংকৰদেৱ বুলি প্ৰথমতে কোনে মাতিছিল? আপোনালোকে হয়তো জানেই চাগে, তেখেত শংকৰদেৱৰ গুৰু আছিল আৰু তেখেত হ'ল মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলীয়ে শংকৰক প্ৰথমতে শংকৰদেৱ বুলি মাতিছিল। এতিয়া আহোঁ 10 নম্বৰ প্ৰশ্নটোলৈ। বৃন্দাবনী বস্ত্ৰখনৰ আয়তন কিমান? আপোনালোকে জানেনে বাৰু? যদি জানে আমাক কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বৃন্দাবনী বস্ত্ৰখন দীঘলে 120 হাত আৰু পথালিয়ে 60 হাত। বন্ধুসকল, আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা পোৱা উপন্যাসখনৰ নাম কি? আপোনালোকে যদি জানে তেন্তে আমাৰ উত্তৰটো কমেণ্ট কৰি জনাব। প্ৰথম 10টা উত্তৰ দিওঁতাজনৰ নাম আমি পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ হ'লে নিশ্চয় নাপাহৰিব। থেংকছ ফৰ ৱাচিং। বাই বাই।